নমস্কাৰ। অসমত বৰ্তমান চাৰিওফালে এক হাহাকাৰময় পৰিস্থিতি। ইয়াৰ কাৰণ ট্ৰেডিং। চাৰিওফালে কেৱল এটাই নাম, ট্ৰেডিং ট্ৰেডিং ট্ৰেডিং। আচলতে কি এই ট্ৰেডিং? আচলতে ট্ৰেডিং লিগেল নে ইলিগেল? ট্ৰেডিং ময়ো কৰোঁ, কিন্তু মই ট্ৰেডিং কৰিলেই মোক গ্ৰেপ্তাৰ কৰিব নেকি পুলিচে? এই বিষয়ে ভালদৰে জানক এই ভিডিঅ'টোত। ট্ৰেডিং মানে সহজ ভাষাত ক'বলৈ গ'লে বাই এণ্ড চেল কৰা, অৰ্থাৎ কিনা আৰু বিক্ৰী কৰা। ষ্টক মাৰ্কেটত বিভিন্ন কোম্পানীৰ ষ্টক বা নিফটি, বেংক নিফটি আদিৰ দৰে ইণ্ডেক্সসমূহৰ অপশ্যন এদিনতে কিনি এদিনতে বিক্ৰী কৰি লাভ লোৱাটোৱে হৈছে ট্ৰেডিং। আৰু এই ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ অপশ্যন কিনি এদিনতে বিক্ৰী কৰে বহুতো ডাঙৰ ডাঙৰ ট্ৰেডাৰে, আৰু তাৰ পৰা লাভ বা লোকচান তেওঁলোকে লয়। এইদৰে শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰাটো যথেষ্ট বুদ্ধিমত্তাৰ কাম। সাধাৰণতে যিকোনো মানুহে ট্ৰেডিং কৰাটো সম্ভৱেই নহয়, কিয়নো ইয়াৰ কাৰণে প্ৰয়োজন যথেষ্ট নলেজৰ। আচলতে ষ্টক মাৰ্কেটত ট্ৰেডিং কৰাটো এক লিগেল ব্যৱস্থা। আপুনি যদি ট্ৰেডিং কৰিব বিচাৰে তেন্তে এই বিষয়ে ভালদৰে জ্ঞান লৈ আপুনি গ্ৰ', জিৰোধা আদিৰ দৰে ব্ৰকিং এপসমূহৰ জৰিয়তে এটা ডিমেট একাউণ্ট খুলি আপুনি ভাৰতৰ ইণ্ডেক্স ফাণ্ড যেনে নিফটি, বেংক নিফটি আদিৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীৰ ষ্টকসমূহত আপুনি ট্ৰেডিং কৰিব পাৰে। কিন্তু এতিয়া অসমত বহুতো কেইজন স্কেমাৰক পুলিচে এৰেষ্ট কৰিছে, কাৰণ তেওঁলোকে RBI আৰু সেবিৰ অনুমতি অবিহনে লোকৰ পৰা টকা লৈ ভাল ৰিটাৰ্ণ দিম বুলি আশা দি সেই টকাৰে নিজে ট্ৰেডিং কৰি লাভালাভ কৰিছে আৰু সেবিৰ কোনো নীতি নিয়ম নামানি যধে মধে লোকক ট্ৰেডিঙৰ কোৰ্চ বিক্ৰী কৰিছে তেওঁলোক, আৰু এয়া এক ডাঙৰ অপৰাধ। আনহাতে ট্ৰেডিং এপ বুলি কৈ নিজকে জহাই অসমৰ মানুহৰ মন মগজুত সোমাই পৰিছে বহুতো ভুৱা নেটৱৰ্ক মাৰ্কেটিং বা ষ্টক ব্ৰকিং এপ, যেনে শেহতীয়াকৈ আমি গম পালোঁ DB ষ্টক ব্ৰকিং বা ট্ৰেডিং এফেক্স আদি। অসমৰ মানুহে ইমান সহজতে অধিক টকাৰ লোভত এইবোৰ এপত টকা ইনভেষ্ট কৰাটো এক ডাঙৰ মূৰ্খামি। বৰ্তমান সময়ত বিনা কষ্টত যদি আপোনাক কোনোবাই ইজি মানি দিম বুলি কৈছে তেন্তে জানি লওক সেয়া এক ডাঙৰ স্কেম। গতিকে এনেকুৱা এপবোৰৰ পৰা আপুনি সদায় বাছি থকাটো প্ৰয়োজন। কথাটো হ'ল, যদি আপুনি অধিক টকাৰ লোভ নেদেখে তেন্তে আপুনি আপোনাৰ কষ্ট উপাৰ্জিত ধনখিনি বিট হোৱাকৈ গ্ৰ', জিৰোধা, আপষ্টক্স আদিৰ দৰে এপৰ জৰিয়তে এটা ডিমেট একাউণ্ট খুলি বিভিন্ন ইণ্ডেক্স ফাণ্ডত টকা জমা কৰিব পাৰে সম্পূৰ্ণ নিজাববীয়াকৈ। কিন্তু মনত ৰাখিব, যিকোনো ইণ্ডেক্স ফাণ্ড, মিউচুৱেল ফাণ্ড আদিত টকা থোৱাৰ আগতে তাৰ বিষয়ে সম্পূৰ্ণ নলেজ লোৱাটো জৰুৰী। কোনোবাই যদি আপোনাক কয় যে মোক আপুনি টকা দিয়ক, মই আপোনাক সেই টকাৰে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট বা ট্ৰেডিং কৰি আপোনাক দুগুণ কৰি দিম, তেন্তে মনত ৰাখিব সেয়া এক ডাঙৰ অপৰাধ। কিয়নো সেবিৰ ৰুলছ অনুসৰি আপুনি নিজে ট্ৰেডিং কৰিব পাৰে, কিন্তু কোনো আন লোকৰ পৰা 100% লাভৰ নিশ্চয়তা প্ৰদান কৰি টকা ল'ব নোৱাৰে। আনহাতে আপুনি যদিহে কোনো প্ৰতিষ্ঠানৰ পৰা ইনভেষ্টমেণ্ট বা ট্ৰেডিং ৰিলেটেড এনেকুৱা কিবা কোৰ্চ কিনিম বুলি ভাবে তেন্তে মনত ৰাখিব সেই প্ৰতিষ্ঠানটো সেবিৰ আৰু RBIৰ দ্বাৰা ৰেজিষ্টাৰ হোৱাটো বাধ্যতামূলক। গ্ৰ', জিৰোধা, এঞ্জেল ওৱান, আপষ্টক্স আদি হৈছে ভাৰতৰ বৰ্তমান আগশাৰী ব্ৰকাৰ এপ। গতিকে ইনভেষ্টিং কৰিব বিচৰাসকলে ইয়াৰ ওপৰত অধিক নলেজ লৈ এই এপকেইটাৰ জৰিয়তে টকা ইনভেষ্ট কৰিব পাৰে, আৰু এয়া সম্পূৰ্ণ বৈধ। কিন্তু উপযুক্ত নলেজ অবিহনে টকা ইনভেষ্ট কৰাটো এক ডাঙৰ মূৰ্খামি। গতিকে ভিডিঅ'টোত আপোনালোকক কিছু ট্ৰেডিং তথা ইনভেষ্টমেণ্ট সম্পৰ্কীয় নলেজ দিবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে ভৱিষ্যতে এনেধৰণৰ স্কেমৰ পৰা বাচি থাকিব পাৰে। ধন্যবাদ।